আজি মানে মই পুৰা ফূৰ্তি হৈছে কাৰণ মই নিজে বনোৱা মেচিন এটা আপোনালোকক দেখাম। মানে সেই মেচিনটোৰ পৰা পুৰা ফুল কামো কৰিছে, সেইটো কাৰণে মই আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ। আৰু প্ৰথমে মেচিনটো দেখুৱাৰ আগত মানে কপাটিৰ পৰা আহিলোঁ, মানে চাউল আহিছে, চাউলটো লৈ আহোঁ। তাৰপিছত আপোনালোকক পুৰা সম্পূৰ্ণৰূপে মেচিনটো দেখাম আৰু মেচিনৰ পৰা কি ওলায়, কি হয় এইবোৰো দেখাম। তো আজি 19 তাৰিখ হয়, 19 আগষ্ট। তো সেইটো কাৰণে সকলোকে মোৰ ফালৰ পৰা হেপী জন্মাষ্টমী। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী ৰাইজ, মই দিলীপ আৰু আপোনালোকে চাই আছে দিলীপ পানেৰ ইউটিউব চেনেল। তেনেহ'লে বলক প্ৰথমতে চাউলটো লৈ আহোঁ, চাউলটো আনি কিনে আপোনালোকক পুৰা সম্পূৰ্ণকৈ মানে মেচিনটো দেখাম। আৰু মেচিনটো চাই কেনেকৈ লাগিব প্লিজ কমেণ্ট এটা কৰি জনাব আগতে। আৰু পুৰা মজাকৈ কপাটি দোকান আহি পাই গ'লোঁ আৰু এতিয়া মজাকৈ সোমাই যাওঁ দৰ্জাটো খুলি কিনে। তো তলাটো খুলি থোৱা আছে, অকল হুকটো খুলিলেই হৈ যাব। তো মজাকৈ খুলিলোঁ আৰু তলাটো পৰি গৈছে, উঠাই কিনে মজাকৈ ধুনীয়াকৈ থৈ লওঁ। আৰু মই আপোনালোকক ভিতৰত চাউল সোমোৱা সময়ত নেদেখাওঁ কাৰণ মই অকলে আহিছোঁ, চাউলটো ভৰাবলৈ দিগদাৰ হ'ব, সেইটো কাৰণে ডাইৰেক্ট চাউলটো ভৰাই বাহিৰত লগ পাম। আৰু এইপিনে পূৰা চাউল তাউল লোৱা হৈ গ'ল, মানে দুবাৰ পোৱা নাছিলোঁ, সেইটো কাৰণে একেবাৰে 50 কেজি দিলে 25 কেজি কৰি পাওঁ। আৰু এতিয়া ঘৰ যাওঁ, ঘৰত গৈ কিনে আপোনালোকক মেচিনটো দেখাম, পুৰা মানে কি বনে মেচিনটোৰ পৰা কি হয়। তো বলক ডাইৰেক্ট ঘৰত লগ পাম আৰু মেচিনটো চাব পুৰা মজাকৈ। আৰু মেচিনটো চাই কেনেকৈ লাগিব কমেণ্ট কৰি জনাব আৰু দেই। আৰু এতিয়া ঘৰত আহি পালোঁ, ঘৰত আহি কিনে চাউলটো আনলোড কৰিলোঁ, মানে চাউলটো স্কুটিৰ পৰা নমালোঁ। আৰু এতিয়া আপোনালোকক মেচিনটো দেখাম বলক। আৰু এইটো মেচিনটো হয়, তো প্ৰথমতে লাইটটো জ্বলাই লওঁ। আৰু মই বনোৱা মেচিনটো এইটোৱে হ'ল, আৰু এইটো পূৰা মোৰ ৰুমতে থৈ দিছোঁ, মানে ইয়াত মেচিনটো ষ্টাৰ্ট কৰি থোৱা আছে। আৰু এই মেচিনটোতো ইয়াত নাম লিখি দিছোঁ, মানে মোৰ ফাৰ্মৰ নাম পানেৰী ফাৰ্ম 2.0 বুলি, 0.2 বুলি। তাৰপিছত এই মেচিনটো এইটো চাওক, এই মোবাইল চোবাইল থোৱা আছে, মানে এইটো ইমান ভাল নহয়। আৰু এইটো চাওক কণী দিয়া আছে ইয়াত, আৰু দুটামান পোৱালি ওলাইছিলে, কোনপিনে আছে এই চাওক 5টা 6টা পোৱালি ওলাই আছে। এইবিলাক চাইডে আছে, চব কোলা ওলাইছে, মানে কৰকনাথৰ পোৱালি হয়, সেইটো কাৰণে কোলা ওলাইছে। আৰু এইটো টেম্পাৰেচাৰ মেচিন, মানে ইয়ে কণ্ট্ৰল কৰি থয় চব বস্তুবিলাক। আৰু এইটোৱে হ'ল মেচিনটো। আৰু ইয়াত মানে আগতো কেইটামান পোৱালি উলিয়াইছিলোঁ, সেই পোৱালিবিলাক দেখাম বাৰু। তো প্ৰথমে মেচিনটো চাই লওক। আৰু এইটো বৰ্ডটো মানে ইয়াৰ পৰা কাৰেণ্ট ছাপ্লাই হৈ আছে, আৰু এইটো বেটেৰী লগাই দিছোঁ, আৰু এইটো কনভাৰ্টাৰ লগাই দিছোঁ, বেটেৰী কনভাৰ্টাৰ। মানে কাৰেণ্টটো গুচি গ'লে ইয়াৰ পৰা এই মেচিনটো চলে। আৰু মেচিনটো গোটেই সম্পূৰ্ণকৈ মানে বনাব হ'লে, মানে পূৰা ৰেডি কৰিব হ'লে 1300টো হৈ যাব, 1600টো হৈ যাব। মানে ভালটো হ'লে 1600 টকা লাগিব, আৰু অলপ মানে হেৰিটো লগালে, মানে কম দামৰটো লগালে 1300 মানত হৈ যাব। আৰু এইটো মোৰ 1600 টকীয়া হয়, মানে যোনে যেনেকৈ বিচাৰে। মানে মই কিছুমান মানে বিকিছোঁ, মানে কোনোবাই 1200 টকীয়া বিচাৰিলে সেইটো 1600 টকাত বিকোঁ, মানে মোৰ 400-500 টকা লাভ হয়। মানে চবতে নহয়, কিছুমানবিলাকত লাভ হয়। তো এইটো মই নিজে ইউজ কৰিবৰ কাৰণে বনাইছোঁ, সেইটো কাৰণে 1600 টকীয়াটো বনাইছোঁ, মানে দামীটো বনাইছোঁ। আৰু মই আপোনাৰ ইয়াৰ ভিতৰত মানে কেনেকৈ কি থাকে সেইবোৰ দেখাম। তেতিয়া ইয়াৰ ভিতৰবোৰ দেখাবৰ কাৰণে এইবোৰ তলত নমাই লওঁ। এইটো জিঅ'নি, এইটো আইফোন, এইটো চব এইবিলাক পোৱালি ওলাইছে 5টা 6টা। আৰু এই তলত এই ডিব্বাবিলাক দেখিছে, এইবিলাকত পানী থোৱা আছে। এইপিনে এটাত পানী আছে, এইপিনে লাইট, আৰু এইটো ফেন এটা, ইয়াতো এটা ফেন। আৰু ইয়াত কণীটো মানে জালনা এটাৰ ওপৰত দিছোঁ, আৰু তলত পানীটো দিছোঁ। এতিয়া লাইটটো জ্বলি গ'ল, মানে নিজৰ টাইম অনুযায়ী মানে লাইটকেইটা নিজে মেনেজমেণ্ট কৰি লৈ, মানে কেতিয়া জ্বলিব লাগে কেতিয়া নুমাব লাগে এতিয়া হেৰি কৰিছোঁ। আৰু মই এতিয়া আপোনালোকক ভিতৰটো দেখালোঁ। এতিয়া বাহিৰতো চাওক, এইবিলাক মানে ফুটা দি দিছোঁ 3টা অক্সিজেনৰ কাৰণে, ভিতৰত অক্সিজেন সোমাবৰ কাৰণে। আৰু এইপিনেও 3টা আছে, মুঠতে 6টা আছে। আৰু এই বক্সটো মানে থাৰ্মকলৰ হয়, সেইটো কাৰণে মানে ফুটা দি দিছোঁ, নহ'লে অক্সিজেন সোমাবলৈ কোনোপিনে জেগা নাথাকে। যদি অক্সিজেন নোসোমাইতো পোৱালিবিলাক ওলাই কিনে মৰি যাব, সেইটো কাৰণে মানে ফুটা চুটা দি দিছোঁ। আৰু এতিয়া মই আপোনালোকক গোটেই মেচিনটো দেখাই দিলোঁ। এতিয়া যদি আপোনালোকক কেনেবাকৈ দৰকাৰ হয়, তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব। আৰু মোৰ ইউটিউবৰ জৰিয়তে যদি লয়, তেতিয়া আপোনালোকক কিবা এটা ডিছকাউণ্ট দিম। আৰু মোক যদি কণ্টেক্ট কৰিব লাগে, তলত ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া থাকিব, তাত মেছেজ কৰিব। আৰু এইটো এতিয়া পূৰা দেখাই দিলোঁ। এতিয়া ইয়াত মানে প্ৰথম বনাওঁতে মানে কোনকেইটা পোৱালি উলিয়াইছিলোঁ সেইবিলাক দেখাম বোলো। আৰু পোৱালিবিলাক ওলোৱাৰ আগত মই আপোনালোকক এটা কথা কৈ দিম, মানে যোনবিলাক কণী দিছোঁ, মানে কুকুৰা কণীটো আপোনাৰ 19 দিনৰ পৰা 20 দিনৰ ভিতৰত ওলাই যায়, আৰু হাঁহৰ কণীটো 29 দিনৰ পৰা 30 দিনৰ ভিতৰত ওলাই যায়। আৰু আপোনালোকক দিনত 2বাৰ মানে কণীবিলাক ৰোটেট কৰিব লাগে, মানে এইটো অট'মেটিক নহয়, সেইটো কাৰণে হাতেৰে ঘূৰাব লাগিব, বাকচটো খুলিব লাগিব, এনেকৈ খুলি কিনে আৰু কণীবিলাক ঘূৰাই দিব লাগিব, মানে কিবা এটা চিন দি দিব লাগে। মই সেইটো কাৰণে এইবিলাক চিন দি দিছোঁ। এইবিলাক চব প্লাছ মাইনাছ এইবিলাকত লিখা আছে, আৰু এইবিলাকত কিবা ৰাউণ্ড দি দিছোঁ, মানে এনেই চিনি পাবৰ কাৰণে। মানে এক টাইম এনেকৈ উল্টাই দিওঁ, আৰু এক টাইম বেলেগকৈ দি দিওঁ। তো আপোনালোকে ইয়াৰ বিষয়ে জানিলে। আৰু মই এইটো বনাওঁতে মানে 2-3 মাহ হৈ গ'ল। মানে প্ৰথম যেতিয়া বনাইছিলোঁ, তেতিয়া অকল 2টা কণী দি কিনে মানে ষ্টাৰ্ট কৰিছিলোঁ, মানে 2টা কণী বহাই কিনে ষ্টাৰ্ট কৰিছিলোঁ, যে মেচিনটো ভাল হ'ব নে নহ'ব, সেইটো কাৰণে 2টা দিছিলোঁ। তো প্ৰথম ৰিজাল্ট ভালেই পাইছিলোঁ, সেইটো কাৰণে এতিয়া দি গৈছোঁ আৰু 2 মাহৰ পৰা। তেতিয়া বলক আগত উঠোৱা পোৱালিবিলাক দেখাম।
আৰু আগৰ তোলোৱা পোৱালিবিলাক দেখাবৰ কাৰণে চাউল অলপ লৈ আহিছে, মানে য'ত ত'ত গুচি গৈছে সেইটো কাৰণে মানে চৰিবৰ কাৰণে গুচি গৈছে ইফাল সিফাল। তো চাউল অলপ লৈ আহিছে, এতিয়া চাউলটো দি কিনে মাতিম সিহঁতক। আৰু মেচিনৰ পৰা প্ৰথম ওলোৱা কুকুৰা এইটো হয়। প্ৰথমে এই মতা কুকুৰাটো সেইটো গৈছে সেইটো, তাৰপাছত নেক্সট এই মাইকী কুকুৰাটো। এই দুটা মানে প্ৰথম মেচিনত দিছিলোঁ, তাৰপাছত এই হাঁহবিলাক দিছিলোঁ। হাঁহবিলাক দিয়াৰ পাছত মানে হাঁহবিলাক দিয়া 3-4 দিনৰ পাছত এই বাকীবিলাক কুকুৰা দিছিলোঁ। তো এইবিলাক ইমান ডাঙৰ ডাঙৰ হৈছে আৰু এতিয়া ওলাই আছে 5টা 6টা ওলাইছে আৰু বাকীকেইটা ওলাব। আৰু এতিয়ালৈকে প্ৰায় 35টামান কুকুৰা পোৱালি উলিয়ালোঁ, কুকুৰা আৰু হাঁহ মিলাই কিনে। আৰু এতিয়া মানে 30টামান কণী দিছোঁ, তো সেইবিলাকৰ পৰা এতিয়ালৈকে 5টা ওলাইছে আৰু 2-3 দিনৰ ভিতৰত মানে গোটেইকেইটা ওলাই যাব। আৰু মই আৰু এটা মেচিন বনাইছিলোঁ, সেইটো মানে বেটেৰীৰ পৰা চলা, তো সেইটো এবাৰ চাই ল'ব বোলো। আৰু বেটেৰী চলা মেচিনটো ইয়াত থৈ দিছোঁ, মানে মই এতিয়া ইউজ নাই কৰা, মানে মোৰ ওচৰত বেটেৰী নাই ভাল বেটেৰী, সেইটো কাৰণে এইটো ইয়াত থৈ দিছোঁ। আৰু এইটো বেটেৰী হয়, সেইটো কাৰণে চুইচটো ইয়াত আছে। আৰু ভিতৰত এনেকৈ আছে, মানে ফেন চেন চব একেই আছে, কিন্তু এই লাইটবিলাক বেটেৰী লাইট হয়, মানে বাইকত বা গাড়ীত লাগি থাকে সেই লাইটটো হয় বেটেৰীত, মানে হেৰি ডিচিত চলে এইবিলাক। তো এইটোৱে হয় মানে বেটেৰীটো। আৰু এতিয়া পূৰা মেচিন চেচিন দেখিলে, কিন্তু এতিয়ালৈকে ভিডিঅ'টো শেষ হোৱা নাই আকৌ দেই। মানে এতিয়া চেপন যাম, চেপনত মানে ফেন এটা আনিম আৰু এটা দা বনাব দিম। মানে দাটো মানে হেৰি হৈ আছে, মানে অলপ বেয়া হৈ আছে, হলকি যায়, সেইটো বনাম আৰু তাৰ পাছতে ভিডিঅ'টো শেষ হ'ব আৰু চাই থাকক আৰু এতিয়া চেপন আহি পাই গ'ল। আৰু চেপন আহিলে মানে আপোনালোকক এটা কথা কোৱা নহ'ল, মানে মই ফেনটো নতুন নিনো, মানে বনাব দিছিলোঁ, সেই ফেনটো নিম। তো বনোৱা হৈ গ'ল বুলি কৈছোঁ, তো ফেনটো প্ৰথম লৈ লওঁ। আৰু ফেনখন ইয়াতে বনাব দিছিলোঁ, তো ইয়াত এতিয়া লৈ লওঁ। এই ফেনটো বনাব দিছিলোঁ, এতিয়া বনি গ'ল। এতিয়া টেষ্ট কৰি দেখাই দিব আমাক। পূৰা টেষ্ট কৰি দেখালে, এইটো এতিয়া লৈ যাম। আৰু এইটো 300 টকাত বনাই দিলে, এইটো এতিয়া লৈ যাব লাগিব আৰু। তো ফেনটো লৈ ল'লোঁ, এতিয়া এই দাটো বনাব আছে, এই দাটো বনাই মাৰিব আছে, এইটো বনাই ল'ম দা। ইয়াতে বনাম এতিয়া, কিন্তু মানুহ নাই আহিব। এই দুটা বনাই ল'ম মজাকৈ, ইয়াত থৈ লওঁ। আৰু এইপিনে পূৰা মানুহজন আহি পাই গ'ল, আৰু আহি পাই কামত লাগি গ'ল। মানে মই ক'লোঁ দাটো বনাই দিয়ক অলপ সোনকালে, তো পূৰা কামত বিজি হৈ গ'ল আৰু। আৰু দা বনোৱা কামটো হৈ গ'ল প্ৰায়, এতিয়া অকল ধাৰ কৰিব আছে আৰু টেম্পাৰ দিব আছে, তাৰপাছত আৰু হৈ যাব। আৰু এইপিনে পূৰা মজাকৈ বনাই ল'লোঁ। এইটো লোহাডোখৰ দিছিলোঁ, সেইটো পূৰা বনাই দিলে। আৰু এইটো আগৰ দাটো দেখাইছিলোঁ, সেইটো হয়। তো পূৰা মজাকৈ দা চা বনাই ল'লোঁ আৰু ফেনটো লৈ আহিলোঁ। এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকৈ লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।